আজি মনসা মন্দিৰলৈ আহিছোঁ কাৰণ ইয়াতে মনসা পূজা চলি আছে। এই মন্দিৰটো ভট্টাপাৰা গড়লত অৱস্থিত। গুৱাহাটী এয়াৰপৰ্টৰ একেবাৰে ওচৰ বুলি ক'ব পাৰি। ধাৰাপুৰৰ ফালৰ পৰা আহিলে 10 মিনিটমান লাগে এই মন্দিৰটোলৈ। প্ৰত্যেক বছৰে মনসা পূজাত ইয়াতে অহা যায় আৰু বহুত মানুহ হয়, আহিও বহুত ভাল লাগে। আজিও সেইবাবে গোটেই পৰিয়ালৰ লগতে এবাৰ দৰ্শন কৰিবলৈ আহিলোঁ। ৰাণী চাপৰি মনসা মন্দিৰ বুলি জনা যায় এই মন্দিৰটো। যিসকল মাৰ ভক্ত আছে হয়তো এই মন্দিৰটোলৈ কেতিয়াবা হ'লেও আহিছে। এয়া মন্দিৰৰ ভিতৰলৈ সোমাই আহিলোঁ। দেখিছেই নহয় কিমান মানুহ আহিছে। এইটো মন্দিৰলৈ মোৰ প্ৰায়ে অহা হয়, কিন্তু আজি ৩-৪ মাহমান মই অহা নাছিলোঁ। আজি আহি দেখিছোঁ যে নতুনকৈ এইখিনি বনোৱা হৈছে। মাৰ দৰ্শন কৰিবলৈ ইয়াতে বহুত মানুহে শাৰী পাতি আছে। এইখিনিতে আমি লগত লৈ অহা বুট মাহ প্ৰসাদখিনি দি দিলোঁ ইয়াতে। বহুত গৰম আৰু মানুহৰ বহুত ভিৰ হোৱাৰ বাবে চাকি জ্বলোৱা ঠাই জেগাই জেগাই কৰি দিছে। আমিও ইয়াতে চাকি ধূপ জ্বলাই মাৰ আশীৰ্বাদ লৈ ল'লোঁ। অকণমান দেৰি ৰৈ দিয়াৰ পিছত মাৰ দৰ্শন হ'বলৈ পালোঁ। এতিয়া পূজাখনৰ চাৰিওফালৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ। সৰুতে এনেদৰে পূজা চাব যোৱা যে কিমান হেঁপাহ আছিল। বহুদিন আগৰ পৰা বাট চাই থাকোঁ যে পূজা আহিলে পূজা চাব যাম মাৰ লগত। পূজা বুলি ক'লে কিবা বেলেগ এটাই অনুভৱ। সেয়া লাগে যি পূজাই নহওক কিয়, দুৰ্গা পূজা, মনসা পূজা। বেউলা আৰু লক্ষীন্দৰৰ এই কাহিনীটো বাৰু আপোনালোকে জানেনে? কোনে কোনে জানে মোক কমেণ্ট কৰি জনাবচোন। ভক্তখিনিৰ কাৰণে ইয়াতে চাহ পানীৰ ব্যৱস্থা কৰাও হৈছিলে। ইয়াৰ মাজতে আমি চাহ একাপ খাই ল'লোঁ। লগত দিছিলে নিমকি আৰু এটা কল। চাৰিওফালে এইবোৰ বিভিন্ন ধৰণৰ বস্তুৰ দোকান। তাৰ মাজতে মই নিজৰ কাৰণেও কিবা এটা সৰু বস্তু এটা লৈ ল'লোঁ। ইয়াত আহিলে কিবা মনটো বহুত ভাল লাগি যায়, কাৰণ এনেকুৱা ধৰ্মীয় স্থানবোৰলৈ আহিলে মনবোৰ বহুত ভাল লাগে, বহুত কিবা এটা শান্তি পোৱা যেন লাগে। এতিয়া অকণমান মিঠাইৰ দোকানবোৰলৈ যাওঁ। এয়া মায়ে অকণমান মিঠাই লৈছে ঘৰৰ কাৰণে। এই দাদাজনলৈ মন কৰকচোন, ইমান ধুনীয়াকৈ জিলাপি কেইখন বনাই আছে। আপোনালোকে বাৰু কোনে কোনে জিলাপি খাই ভাল পায়? মোৰ হ'লে বহুতেই প্ৰিয়। আৰু এনেকুৱা কিবা পূজা বুলি ক'লেতো জিলাপি নোখোৱাকৈ নহয়নে বাৰু? সময়খিনি ধুনীয়াকৈ পাৰ হৈ গ'ল ইয়াতে। এতিয়া আমি যাবলৈ ওলালোঁ। মনসা মাৰ আশীৰ্বাদ যাতে সদায় থাকে তাৰে কামনা কৰিছোঁ। সকলোৰে মংগল হওক। জয় মা মনসা।